আমাৰ গাছ আছে তেওঁলোকে আমাৰ গাছ আছে কোৱাচোন কিউট ব্লগৰ অবিহনে আমি আদৰোৱা ধন্যবাদ গাইজ আপোনালোকৰ সহযোগিতা যাওঁ মই নিয়ৰে নাচিছি মোবাইল লৈছি মোবাইল লৈ কেনে গাইজ এতিয়া কালি মোক মাতে দিয়া নাই Oppo 11 Pro Max এইটো গুড মৰ্নিং গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কিউট ব্লগছ তো গাইজ এই আজি এসপ্তাহ দুসপ্তাহ আগত এই মস্ত বানপানীটো হৈছে বৰষুণ দি আজি 2 দিন 3 দিন ৰ'দ দিলে গাইজ আকৌ পৰহিৰ পৰাই পুৰা নন ষ্টপ বৰষুণ গাইজ আজি ৰ'দ চ'দ নাই আকৌ বঢ়িয়াকৰ লগতে বৰষুণ দি আছিল আৰু এতিয়া অলপ কমিছে আকৌ দিবই লাগে গাইজ বঢ়িয়াকৈ মেঘ দি আছে তো গাইজ যা নহওক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো মানে কি একদম বঢ়িয়া চিম্পল ব্লগ হ'ব যাই আছে তো বঢ়িয়াকৈ ভিডিঅ'টো গোটেইখিনি চাই থাকিব কি কৰোঁ দিনটো কেনেকুৱা কি তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ ৰাতিপুৱা উঠি কেনে মই এটা বস্তু লৈ আহিছোঁ বস্তুটো কি দেখাইছোঁ আপোনালোকক আৰু বস্তুটো ইয়াত চাব পাৰে গাইজ গাইজ মানে যিমানে এই ৰৌ বৰালি নহওক গাইজ এইকেইটা মাছক কোনো পাত্তা নাপায় মানে যিমানে ডাঙৰ ৰৌ বৰালি নহয় আৰু গাইজ ঘৰৰ অৱস্থা নহয় আছে পুৰা বৰষুণ দিয়াৰ কাৰণে এইবিলাক চব খেলি মেলি হৈছে গাইজ মানে যিমানে ডাঙৰ ৰৌ বৰালি আৰি যিয়ে কি নহওক গাইজ এইকেইটা মাছক কোনো পাত্তা নাপায় তো গাইজ বঢ়িয়াকৈ আমাৰ বাটৰ আগতে পৰঙি টানি কিনে এইকেইটা মাছ লৈছোঁ আৰু বঢ়িয়াকৈ মই এতিয়া চাহকাপ খাই লওঁ তাৰপিছত আপোনালোকক সকলোখিনি দেখাইছোঁ ক'ত কি কেনেকৈ যাওঁ আৰু গাইজ ৰাতিপুৱা উঠছোঁ উঠি কেনে বঢ়িয়াকৈ চাহ হয় নাই গাইজ এই মাছ ধৰিছিল তাতে মই যাই কেনে এটা মাছ ধৰি লৈ লওঁ আৰু এতিয়া বঢ়িয়াকৈ গাইজ চাহটো খাই আপোনালোকক দেখাইছোঁ আৰু গাইজ মোৰ এয়া লাল চাহ আহি গ'ল আৰু ৰাতিপুৱা মানে খালী চাহ খাব লাগে লাল চাহ তো চাহ তাহ খাই কেনে আপোনালোকক দেখাইছোঁ বঢ়িয়াকৈ আৰু চাহকাপ চাই লওক মজা আছে গাইজ ৰাতিপুৱা খালী চাহ কাপে বৰ আমেজ দিয়ে আৰু গাইজ কালি খেলাখন দেখিছেনে কেনেকুৱা খেলা আছে গাইজ 30টা বুলি 30 ৰান লাগে চকুৰ পানী ওলাই গাইজ হাৰ্টবিট এনেকুৱা আহিছে পুৰা ধাপ ডিপ মাৰিছে সেইখন লগাই হৈছোঁ কেনেকুৱা এটা মানে শান্তি লাগছি মানে বুমৰাহে যিটো উইকেট নিছে ইয়ানছনক বা অৰ্চদীপৰ বল গাইজ আৰু হাৰ্দিক পাণ্ডিয়াৰ যিটো প্ৰথম বলটোতে ল' ফুল টাচত মিলাৰৰ উইকেট সূৰ্যকুমাৰৰ কেটছ গাইজ সেই কেটছটোৰ কাৰণে আমি একদম পুৰা জয় হৈ গৈছোঁ আৰু মানে প্ৰতিজন খেলুৱৈয়ে মানে নিজৰ কালি পাৰদৰ্শিতা দেখুৱাই দিছে গাইজ প্ৰতিজন খেলুৱৈ মানে ইমান ভাল প্ৰদৰ্শন কৰিছে নহয় তো মানে গাইজ বহুত ধন্যবাদ আৰু টিম ইণ্ডিয়া মানে কি ক'ম মানে এৰপৰা আৰু বেলেগ সুখ নালাগে আমাক মানে লাষ্ট বলক কেলে আমি খেলা চাই আছোঁ গাইজ লাষ্ট অভাৰত লগা নাছিল 16 ৰান গাইজ কেনেকুৱা খেলা হৈছে একবাৰ ভাবকচোন ক'ব নালাগে আৰু মানে ভাষাৰে বুজাব নোৱাৰে যিখন খেলা যেনেকুৱা এটা ৰিজাল্ট মানে 30টা বলত 30 ৰান আৰু আমাৰ সেই উইকেট সেই বলাৰ এনেকুৱা ফিল্ডিং নক'ব আৰু গাইজ বঢ়িয়া একদম এনেকুৱা খেলা মানে লাইভত চাব পাইছোঁ কি মানে নিজকে বহুত ধন্য বুলি ভাবিছোঁ গাইজ এনেকুৱা এখন খেলা চাব পাই কেনে যিখন খেলা মানে আমাৰ হাতত নাছিল সেইখন খেলা আমাৰ হাতত আহি গৈছে গাইজ বুমৰাহৰ কাৰণে আহিছে হাৰ্দিক পাণ্ডিয়াৰ কাৰণে আহিছে অৰ্চদীপৰ আৰু সূৰ্যকুমাৰৰ কাৰণে আহিছে গাইজ আৰু গাইজ কোহলি আৰু অক্ষৰ পাটাৰে যদি সেই ৰান নকৰে আৰু কেনেকুৱা হ'লে ভাবকচোন একবাৰ খেলাখন তো মানে কোহলি মানে বেয়াই খেলাইছিল প্ৰথম চিৰিজৰ পৰা কিন্তু সিদিনা যোৱাকালি কেনেকুৱা এটা প্ৰদৰ্শন কৰিছে গাইজ মানে একদম আৰম্ভণিৰ পৰা আহি থিয় দিছে আৰু ডুবে ইমান দিন মানে বেয়াই খেলাইছে কালি কি মজা খেলিছে ডুবে আৰু অক্ষৰ পাটাৰক কৈছোঁ নহয় মানে বঢ়িয়া আৰু গাইজ মানে অনুভৱটো বুজাব নোৱাৰি মানে চকু পানী এনে সুখৰে নে দুখৰে মানে ৰাতি ওলোৱা গমেই নাপায় গাইজ কি ক'ম আৰু গাইজ এই চকুৰ পানী চাক মানে কথা ক'ব নোৱাৰিলেও কিবা এটা বুজি পায় মানে কথা ক'ব নোৱাৰিব পাৰে কিন্তু গাইজ বহুখিনিয়ে বুজি পায় মানে কি যেনে গৰু ছাগলী পোহে মানুহ কি কাৰণে যে মানে কেতিয়াবা মানে ধৰক ডাঙৰ হ'ব বিক্ৰী কৰি দিব পাৰিম 2-1 পইচা পাম মানে আমাৰ সেনেকুৱা হৈছে মানে এইটো হৈছিল দমৰা আমাৰ মানে এইটোৱে দমৰা বাকী 3টা আছে মাইকী গৰু মানে যিহেতু এতিয়া বাৰিষা বসছি ঘাঁহৰ অলপ নাটনি হৈছে গাইজ আপোনালোকে জানেই বানপানী গ'ল আৰু গাইজ ডাঙৰো হৈছে এনেকৈ ধৰক দৰকত ৰাখিলে আৰু খিনিহে যাব সেইকাৰণে মানে বিক্ৰী কৰা গৈছে মানে কথা ক'ব নোৱাৰিলেও মানে কিবা এটা গম পায় সিহঁতে গম পাইছে যে আজি মানে ইয়াৰ পৰা যাব ইয়াক লৈ যাব সেইকাৰণে ৰাতিপুৱাৰ পৰা কান্দি আছে আৰু জাষ্ট অলপ আগতে ইমান টাইম দৰাক দি থৈ দিছিলোঁ ঘাঁহ চাহ একো খোৱা নাই গাইজ জাষ্ট মই ঘৰত লৈ আহিছোঁ আৰু সেইকাৰণে এতিয়া খেৰ খাব ধৰিছে মানে কি ক'ম গাইজ ভালো লাগিছে বেয়াও লাগিছে মানে আপোনালোকে দেখাই পাইছে আৰু মানে খোৱাৰ বাচ নাই যি দিওঁ তাকে খাই গাইজ আৰু আজি বঢ়িয়াকৈ মানে কিবা এটা বুজি পাইছে আৰু যে আজি যাব লাগিব কিবা লাগিব সেইকাৰণে মন চন গাইজ পুৰা এটা বেয়া লাগিছে কিবা এটা গম পাইছে যে আজি নালাগো তো একো নাই গাইজ আপোনালোকে মানে ভুলকৈ নাভাবিব যিহেতু মানে আছে দমৰা গৰু কিনো কৰিম ৰাখি কেনে আগতে ধৰক হালোৱা গৰু আছিল কিন্তু আজিকালি গাইজ যিটো পৰিস্থিতি কাৰো হালোৱা গৰু নাই সেইকাৰণে মানে বিক্ৰী কৰি দিয়া গৈছে তো অলপ পিছত মানে নিব আহিব বেপাৰীহঁতে আপোনালোকক দেখাই আছোঁ মানে কি ক'ম আৰু গাইজ অলপ বেয়া লাগিছে একো নাই তাৰমানে গুদে গুদু যাবা নেকি আজি যাবা দেখছি নাযা যাবেন নাই মানে কথা ক'ব নোৱাৰে কিন্তু মানে কথাবিলাক বুজি পায় মানে যিটো বানপানী গ'লে আপোনালোকে গমেই পাইছে ঘাঁহ নাই
বা আৰু মানে ইমান গৰু ৰাখিব নোৱাৰে, 3টা আছে মাইকী গৰু, তো ইতি মানে 4টা হৈছিল। আকৌ ধৰক সেইকেইটা পোৱালি দিলে 6টা হ'ব, তো 7টা হৈ যাব না সেইকাৰণে গাইছ ইয়াক বিক্ৰী কৰি দিয়া গ'ল মানে গাইছ। অলপ পিছত নিব আহিব। আপোনালোকে মোৰ গোটেইকেইটা বানপানীৰ ভিডিঅ'ত দেখাই পাইছে তাক কেনেকুৱা কেইটাৰ মোচন চোচন একদম। এই এতিয়া খাই লওঁ, এতিয়া একো নাই গাইছ, খাই লওক। খাৱাই নাছিল ৰাতিপুৱাৰ পৰা, তো এতিয়া অলপ খাব দিছি, তো খাই লওক। এবাৰ এটা কি চলি গাই গাই তো বঢ়িয়াকৈ গাইছ আপোনালোকক দেখাইছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু গাইজ মই এনেকৈ থাকিব মানে থাকোঁতে আহি পেলাই আমাৰ কেমেৰামেন আৰু কেমেৰামেন লেভেল হৈ গ'ল ন। হা এই মানে কি হৈছে নে গাইজ? ছাৰ এই বা দেখছি গাইজ ফোন নাহোঁতে ফোন কৰিছে, আহি গ'ল না ফোন। মানে ইমান মানে যোৱাকালি সি এটা মোবাইল লৈছি, মোবাইল লৈ কেনে গাইজ এতিয়া কালি মোক মাতে দিয়া নাই, সি আহি কেনে মানে নতুন মোবাইল হৈ গ'ল নে। আৰু আপোনালোকে যে তাক মোৰ ভিডিঅ'ত দেখা নাপায় গাইজ, মানে কি হ'ব। চকুৰে ফোন কৰিছে আৰু এইফালে আহিছে নীল, কি নমস্কাৰ দেই। আৰু এইফালে আহিছে আমাৰ কি কথা গাইজ, প্ৰাইম মিনিষ্টাৰটো আহিছে এই দি আহিছে, মানে কি ইলেকশ্যন আহি আছে ভোটটো দিবি মোক। বা মই জাষ্ট চিনাকি কৰি আহিছোঁ যে ৰিংকু আছে, নীলপল আছে, এই দি আহিছে গাইজ। চিএম ছাৰটো হয় তুমি মানে পাৰ্টিটো কেনে দিবা? পাৰ্টি মানে লেভেল হৈ গ'ল আৰু মানে কৈছোঁ নাই গাইজ, ভিডিঅ'ত আহে নে আৰু আপোনালোকে ভৱিষ্যতে গম নাপাওঁ আৰু আহিব নে নাহা আকৌ। আহিম, নিশ্চয় আহিম গাইজ। লেভেল আছে কি মই লৈছোঁ। হা কোৱাচোন কিউট ব্লগৰ অবিহনে আমি আধৰুৱা। আৰু গাইজ মোৰ চেনেলটোৰ মানে পিছফালে মোৰ নামটো লিখি দিছোঁ। মানে বহুতে কয় যে গাইজ তোৰ নামটো চেঞ্জ কৰিব লাগে, নহ'লে মানে চাৰ্চ কৰিলেও নাপায় বা মানে কিবা আনকমন হৈ আছে। সেইকাৰণে গাইজ মোৰ নামটো বঢ়িয়াকৈ পিছফালে লিখি দিছোঁ এনেই পেকেট দি কেনে। আৰু এইফালে ইয়াতে মোবাইল লৈছোঁ, কি মোবাইল লৈছোঁ এইটো? এইটো তোমাৰ অপো 11 Pro Max, এইটো 5G এয়াৰটেল নোট 12 Pro আনলিমিটেড মিনি আনলিমিটেড ডাটা পেক। হা দেখছি গাইজ, এইটো হ'লে তাৰ মোবাইলৰ নাম। যা মানে কৈছোঁ নহয় মোবাইলৰ নাম হৈছে গাইজ সেইটো, মানে অলপ ইমান হ'লেও মানুহ মানে বেয়া পাব, বুজি পাইছে নে? দামটো কিমান? দামটো এনে অলপ বেছি পৰিল, কিমান? 50,000 লাখ। 50,000 লাখ দেখছি গাইজ, মানে ভাষাই নকৰে বোলে 50,000 বুলি ভাবতে মই মানে বিশ্বাস কৰিলোঁ হ'ব পাৰে 50,000 50,000 লাখ। গাইজ মানে কৈছোঁ নহয় বাদ দিয়ক, যি এনে অৱস্থা দি বুলি জানে আপোনালোকে। আৰু এটা মানে একো নাচি দিয়া যি দিয়া কিহৰ ভিডিঅ'? এইটো নাচা ভিডিঅ'টো হ'ব নেকি? আৰু গাইজ আৰু ভিডিঅ'টো আজি একদম চিম্পল ব্লগ, কি কি কৰে আপোনালোকক দেখাইছোঁ বঢ়িয়াকৈ। মানে মোবাইল লোৱাৰ পৰা ই আহাই নাছিলে আমাৰ তাতে। আৰু কালি খেলা চালা নাই দামনো? ধুনীয়া ধুনীয়া বঢ়িয়া গাইজ, কি ভিডিঅ'? নিয়ৰে নাচিছে তাক চাই যাব দেই। হ'ব গাই যাওঁ মই নিয়ৰে নাচিছি কি নাচা চকৰি হালকে গাইছ নালাগে বুলি কৈছে। এ মাইৰে কৈ দিবি ইয়াৰ পিছলি লগত নাচি থকা বুলি দেখছে গাইছ, চকৰি হাল নালাগে বুলি কৈছে। কি হ'ব মাইৰে বোলে জানে। মানে এনে ধেমালি কৰিছিলোঁ, মানে নিয়ৰে যোৱাকালি মোবাইলটো লৈছে, এইটো হ'ল ভিভ', কিমান ভিভ' কি Y28 ভিভ' Y28। মানে আগৰটো আছিল, আগৰ মোবাইলটো বেয়া আছিল, তো সেইকাৰণে এইটো লৈছি। বেটাৰী কিমান 5,000 ন? আৰু 5G মোবাইল গাইছ বঢ়িয়া। আজি পাই মানে ভালে হৈছে, মোৰ ছাবস্ক্ৰাইব এটা বাঢ়িব আৰু শ্বেয়াৰো এটা বাঢ়িব নেকি, লাইক কমেণ্ট গোটেই বাঢ়ি যাব গাইছ। মোৰ এই মোবাইলটো লৈছি হয়নে নহয়? ধন্যবাদ গাইছ, আপোনালোকৰ সহযোগিতা বিচাৰি আজি মই একো নহয় গাইছ, মই টোপনি এটা মাৰো। আৰু গাইজ মই ফাইনেলি গা চা ধুই ল'লোঁ, যিহেতু মানে অলপ ৰ'দ দিয়া কৰিছে। আৰু আহি গা চা ধুই আহি দেখা পালোঁ এটা বস্তু, দেখিছেনে গাইজ? 1 2 3 4 5 6 7 সেইটো মোৰ বাৰু, তো কোন 6টা আছে আপোনালোকক দেখাই আছোঁ। গাইজ প্ৰীতম উদন আৰু কি পাল চাব নচোৱাটো ধন প্ৰীতমে কি দম দিছে আজি নিয়ৰক? কেনেকৈ দম দিছিলি? 22টা মই 22 বাৰ কৈছোঁ। ই কৈছি যে তোৰ তাতে তাৰ নাম্বাৰ ছেভ নাই, ইয়াৰ নাম্বাৰ ছেভ নাই বুলি কৈছোঁ তাতে। মই অলপ দম দে অলপ, সেইকাৰণে ফোন মাৰিছিলোঁ। ফোনটো ৰিচিভ কৰি ক'ব লাগে নাই? কি ক'ব লাগে? মই কৈ আছোঁ কেলে সেই ফোন নামাৰিবি। ক'ত কৈ আছ তই? কাটি হেৰি হিচাপত আৰু এটা আহিছে ৰিংকু। আৰু ইয়াক মই ফোন কৰিছোঁ,
কোন মাৰা যাওঁ বুলি কৈছে তই মুকুট বোলে মাৰা গৈছে গাইজ মোক কয় আকৌ মানে মই কৈছোঁ মই ডেইলি কোম্পানীৰ পৰা কৈ আছোঁ মুকুটক লাগে কৈছে মুকুট বোলে অভিভি মৰ গেয়া পানী শাকে মৰ গেয়া ই কয় আকৌ পানী শাকে মৰ গেয়া কি হ'ব গাইজ ক'ৰ পাইলি তই জাম খাব গৈছিলি বোলে কয় হা তোর জামুর গাছ আছে তোর জামুর গাছ আছে জামুর গাছ আছে বলে আৰু গাইজ আমাৰ তাতে কি পাল হিৰক পিতা পাইছে নতুনকৈ আৰু এইটো যোৱাকালি কি পালে মোবাইল লৈছে গাইজ চবেই নতুন মোবাইল লৈ আছে গাইজ এইটো এটা যোৱাকালি লৈছে এইটো ৰেডমি কিমান বা গাইজ ভাল লাগছে কিন্তু মোবাইলটো আৰু নিয়ৰে এটা লৈছে আপোনালোকে দেখাই পাইছে মানে চবেই নতুন কলেজত যাবলৈ নতুনকৈ সেইকাৰণে চবেই মানে মোবাইল লৈ আছে এখন গাইছে এনেও লাগেই যিহেতু ল'বতো লাগবই গাইছে একদিন লৈ লৈছে গাইছে বঢ়িয়া গাইছে और वो मुकुट ने बोला आपका बारे में अच्छा नहीं बोला सर गाइस प्रैंक करिছে प्रैंक बा पागल हे बहुत टाइम लग गया हाइए से पर फाइट माने प्रैंक करिছে परसों आ जाएगा सर वो मुकुट परसों निकाल काला जाएगा सर उसका ट्रेन का टिकट काट दिया 3000 रुपया अकाउंट में डाल दिया सर नहीं तो जमा नहीं तो वो बात नहीं है सर वो बात नहीं है आप इस सोचो ना भाई माने कंपनी का रूल थोड़ा ৰাতিপুৱা মই আনকে আমি বহি আছো গাইস প্ৰেংক কৰিছে আমাক কি হ'ব হেল্ল' ওকে নাই বিয়া ধৰা ধৰা ও দনো যাব লাগা पोसी दादा में पोसी তো গাইজ এতিয়া আমাৰ চব ঘৰা ঘৰি গুচি গ'ল আৰু এইফালে আছে আমাৰ নিয়ৰ ভোগ কিবা কৈ দিয়া নকওঁ গাইছ আকৌ মন নাই প্ৰেংক কৰিছে গাইজ নাই প্ৰেংক কৰিব পৰা হৈছে তো গাইজ লেৰা দিয়া তো গাইজ এইফালে ইহঁত গ'ল আৰু এইফালে গ'ল ইহঁত আৰু এতিয়া মই বঢ়িয়াকৈ গাইজ ভাত চাত খাই লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ ইমান টাইম মানে প্ৰেংক কৰিছিলোঁ মানে কি নকত থাকোঁ আৰু গাইজ গোটেইকেইটা আহিছে এইটো গোটেইকেইটা মানে একেলগে এনেই এতিয়া জমিনি আৰু গাইজ একো নাই বঢ়িয়া গাইজ ভিডিঅ'টো চাই থাকোঁ আৰু গাইজ এনেকৈ গোটেইকেইটা ধেমালি কৰি থাকোঁতে মানে দুপৰীয়া ভাত খাব হৈ গ'ল আৰু এয়া ভাত সেইবিলাক আপোনালোকে চাব পাৰে এয়া ভাত এয়া হ'ল ৰাতিপুৱা যে মাছ দেখাইছিলোঁ মাছৰ এইখন জুজৰীয়া আৰু এইখিনি আছে কলাৰ দালি বটা তাৰপিছত পাতত দিছে জুইত মানে কলাৰ দালি পোৰা মাছ জুই দিয়ে যেনেকৈ কলাৰ দালি জুই দিয়ে আৰু এইফালে আছে দাইল আৰু এইফালে পানী তো গাইজ বঢ়িয়াকৈ ভাতটো খাই লওঁ এতিয়া আৰু গাইজ মই এইফালে ভাত খাই থাকোঁতে আমাৰ গুডুক নিব আহি পালে বেপাৰীকেইটা তো তাকো লৈ আহিলোঁ বাটত দিয়াই আছিল তো এতিয়া চোতালত আনি থ'ল তাক আৰু বেপাৰীকেইটা এতিয়া তাক লৈ যাব আজি আইচা কৰ ঘৰ বস্তু সোমাই আহলা আৰু গাইজ গৰু ছাগলী বেচিলে মানে কিছুমান নিয়ম থাকে যেনে ভৰি ধুই দিয়া বা শিঙত তেল দিয়া বা কেনেকুৱা কিবা কাৰণে তোমাৰ নিয়মখিনি কৰিলে আৰু এতিয়া তাক বঢ়িয়াকৈ কিবা খাব দিছে আৰু এতিয়া বঢ়িয়াকৈ যাই থাকিব আৰু ইহঁতৰ লগত আৰু গাইজ তাৰ মানে বেয়া লাগিছিলে কিন্তু লগত এটা লগৰী পাইছে না সেইকাৰণে ভাল লাগি গ'ল গোটেই তাতে আকৌ গাড়ীত উঠিব পাইছে তাৰ মানে বেয়াও লাগিছে গাইজ কিন্তু তাৰ ফূৰ্তি লাগিছে গাড়ীত উঠিব পাই কিনো ক'ম আৰু তো গাইজ এই জাষ্ট তাক লৈ গ'ল মানে নিবতে বহুতেই বেয়া লাগে তো মানে কি ক'ম মানে বৰ ভাল নাথাকে তো যি নহওক আৰু এটা বস্তু আপোনালোকে ভাবিব পাৰে গালি দিব পাৰে কিয় বিক্ৰী কৰে মানে কি এনে মই জাষ্ট যেতিয়া কিনিব আহিছিল তেতিয়া মানে সুধি লৈছিলোঁ কি কৰিব কি নকৰে আৰু গাইজ যিহেতু আমি পুহিছোঁ যিহেতু মানে বিক্ৰীটো কৰিবই লাগিব আৰু ধৰক কাল্লা গৰু হ'লে বেলেগ কথা ৰাখি থৈ দিলোঁ হয় যিহেতু দমৰা গৰু বিক্ৰীটো কৰিব লাগিব মানে সিহঁতে কি কৰিব বোলে 3-4 বছৰমান মানে পুহিব মানে ফাৰ্মত ডাঙৰ কৰি কেনে সেই বিক্ৰী কৰিব সিহঁতক তো এতিয়া এইটো যাব বোলে ফাৰ্মত তো তাৰ বাবে মানে বিক্ৰী কৰিব গ'লে বহুত আগতেই সুধিব আহিছিলে তো দিয়া নাছিলোঁ জানি কেনে দি দিলোঁ আৰু এতিয়া তো একো নাই গাইজ আপোনালোকে গালি চালি নাফিৰিব আৰু সিও গাইজ গৈছে ভালে তাৰ ভালে লাগিছে গাড়ীত উঠিব পাই গাইজ ৰাতিপুৱা মানে কান্দি আছিল তেতিয়া ভালে পাইছে গাড়ীত উঠিব পাই আৰু লগাইছে নে তো একো নাই গাইজ মানে আৰু মোৰ তাক দেখা পাই মানে মোৰ ভিডিঅ' কৰিব আৰু ক্ষমতা নাই গাইজ তো এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব গাইজ আৰু যিসকল নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব